চিৰাং জিলাৰ উদ্যোগত আমাৰ মূল্যবৃদ্ধিৰ ওপৰত এটা আমি প্ৰতিবাদ কাৰ্যসূচী হাতত লৈছোঁ আৰু আমি ৰাইজক নকলেও হ'ব যোৱা কেইটামান বছৰত 2014ৰ পৰা যদি আপোনালোকে পৰিসংখ্যা চাবলৈ যায় তেতিয়াহ'লে গম পাব মূল্যবৃদ্ধিয়ে কেনেকৈ আকাশলংঘী ৰূপ লৈছে আৰু কেনেকৈ সীমা চেৰা গৈ আছে। যি চিলিণ্ডাৰৰ মূল্য আছিল এটা সময়ত 2015-16 চনত 500 টকা, সেই চিলিণ্ডাৰৰ মূল্য হ'লগৈ এতিয়া 1200 টকা। আজি প্ৰত্যেকটো বস্তুৱে তেলৰ কথাই ক'বনে, চিলিণ্ডাৰৰ কথাই ক'ব নেকি, নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ কথা ক'বনে, নে জীৱনদায়িনী ঔষধৰ কথা ক'ব, সকলোৰে মূল্যবৃদ্ধি আকাশলংঘী হৈছে। গতিকে এই চৰা মূল্যবৃদ্ধি এই বিজেপি চৰকাৰৰ দিনত হৈছে। তেওঁলোকে উন্নতিৰ জয়গান গাইছে ঠিকেই, কিন্তু মূল্যবৃদ্ধি ৰোধ কৰিব